শুনাবলৈ আনিম গৈ বোকাৰে পদুম সাঁতুৰি আনিম গৈ গুড মৰ্ণিং জনাইছোঁ সকলোকে। আজি আমি দীপৰ বিলত ফুৰিবলৈ যাবলৈ ওলাইছোঁ। চ' চাই থাকক আজি আমাৰ ইয়াৰ ব্লগটো। চ' গাইছ এয়া চাওক, ইয়াত দীপৰ বিলত আছোঁ আমি। ইয়াত দীপৰ বিলত ইয়াৰ এইবিলাক নাও চাওক, বহুত নাও আছে ইয়াতে। মানে ইটো পাৰৰ পৰা সিটো পাৰলৈ যাবলৈ এনেকৈ নাৱেৰে অহা যোৱা কৰে ইয়াতে। চাওক কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে। মজা ইয়াত চাই থাকক। শুনাবলৈ আনিম গৈ বোকাৰে পদুম সাঁতুৰি আনিম গৈ তোৰে মৰমৰে সৰগী পৰহে সাহসী কৰিছে নাৱৰীয়া বেলি পৰু পৰু নাৱৰীয়া বেলি পৰু পৰু লুইতৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায়। লুইতৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায়। খাউদৰ দিহৰা বগা পানে তৰা উজনি দেশলৈ যায়। শাওনৰ দিহৰা বগা পানে তৰা উজনি দেশলৈ যায়। নাৰিকল নাৰিকলৰ পানী খাম এতিয়া। এটা আছে পুৰা নাৰিকলৰ পাইছোঁ ইয়াত। খোৱা বস্তু সন্মুখত পৰাৰ পিছত ৰৈ থাকিব নোৱাৰি। এফালে গৰম, এফালে ভোক লাগিছে। কি মজা, পুৰা ঠাণ্ডা জোৰ পৰি গৈছে নাৰিকলৰ পানী। বহুত আমাৰ ডাব নাৰিকলৰ পানী খাইছোঁ আমি। চ' গাইজ আজি দীপৰ বিলত অহা ভিডিঅ'টো দিলোঁ। আগবঢ়ালোঁ আপোনালোকক। কেনেকুৱা পালে জনাব মতামত। ধন্যবাদ।